Good morning my friends, good morning Duliyajan আৰু আমি আছো এতিয়া আপোনালোকে দেখিছে গেছ হাউচত আছো যোৱাকালি দুলিয়াজানত ৰাতি প্ৰগ্ৰেম খতম হৈ গ'ল আৰু এয়া দেখিছে চাবুৱাত আপোনাৰ পাপন দাক মৰম যাচিছিলে ধুনীয়াখন ফটো দি আৰু আমি এতিয়া আমাৰ গুৱাহাটীলৈ যোৱা যাত্ৰা আৰম্ভ কৰোঁ আহক লেটস গো You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound that's all in me, in me. Live your life, live your dream. Oh, 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 you in when you believe. বাগান পিছফালে আৰু আমি গৈ আছো গুৱাহাটী আন্দাৱে আৰু আজি বেলেগ ব্লগটোত বেছি একো তেনেকুৱা বাৰু ধামাকা হ'ব লগা বুলি ক'ব নোৱাৰোঁ কিন্তু গম নাপাওঁ হ'বও পাৰে আৰু সেইকাৰণে গুৱাহাটীলৈকে গৈ পালে কি হয় আমি বৰ্তমান আছোঁ আপোনাৰ ডিব্ৰুগড়ৰ বহুত ধুনীয়া আপোনাৰ চাহপাতৰ বাগিচাৰ ফ্ৰণ্টত আৰু আমাৰ এতিয়া হোটেলৰ পৰা ওলালোঁ হোটেলৰ পৰা ওলাই এতিয়া আমি ব্ৰেকফাষ্ট কৰিম আৰু ব্ৰেকফাষ্ট কৰি লাহে ধীৰে গৈ থাকিম আৰু টিক টাক চলিছে ঘড়ী Live your dream. Oh, oh, you in when you believe. You in when you believe. Yeah, you in when you believe. I say live your life, live your dream. Yeah, live your life, live your dream. আমি ডিব্ৰুগড়ৰ পৰা আহি আছোঁ আৰু এতিয়া গুৱাহাটীৰ অভিমুখী যাত্ৰাত আমি চুকাফাৰ এইটো আপোনাৰ যোৰহাটৰ চুকাফাৰ এইটোত সোমালোঁ আৰু ইয়াতে আমাৰ দুপৰীয়া সাঁজটো ইয়াতে খাবৰ কাৰণে আমাৰ ৰেডি কৰা হৈছে আৰু ইয়াতে শংকুৰাজ দাও আছে অলপ পাছত শংকুৰাজ দাৰ লগতো আপোনালোকৰ এবাৰ দেখা দিম বাৰু মোৰ এই চেনেলটোত আহিব তেখেতেও এটা দেখা দিব আৰু যাওক চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ চ' আপোনালোককো দেখুৱাব বিচাৰিছোঁ এইটো চুকাফাৰ আপোনাৰ ভৱন আৱৰ্ত ভৱন নেকি তেনেকুৱা বুলি জনা যায় আৰু খুবেই ধুনীয়া ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যটো এখন হৈছে মেইন দুৱাৰ গেট আৰু ইয়াতে চুকাফাৰ মূৰ্তিটো ধুনীয়াকৈ ৰখা হৈছে জুইশলালৈ আমি দুপৰীয়া আহাৰ গ্ৰহণ কৰিব সোমাইছোঁ আমি জুহালত আহিলোঁ আৰু দেখিছে শংকুৰাজ দাক লগ পাই গ'লোঁ দাদা এইবাৰ বিহুৰ প্ৰগ্ৰেমবোৰ কেনেকুৱা পাইছে এবাৰ বৰষুণে কিবা প্ৰব্লেম কৰিছে নেকি বিহুৰ প্ৰগ্ৰেমবোৰ আমাৰ এখন মানতে প্ৰথম যিখন আমাৰ গণেশ বিহুত কৰিছিলোঁ সেইখনতে অলপ বৰষুণ আহিছিলে কিন্তু এতিয়ালৈকে সৌভাগ্যক্ৰমে বৰষুণ তেনেকৈ পোৱা নাই হয়তো আমি শ্ব' কৰাৰ আগতে বৰষুণ যাক দিনলৈ দি গুচি যায় বা আমি শ্ব' কৰাৰ পিছত বৰষুণ যাক আহে চ' ভগৱানৰ কৃপাত সেইখিনি এতিয়ালৈকে বাচি আছোঁ চাওঁচোন আৰু হোপিং ফৰ দ্য বেষ্ট বাকীটো আৰু প্ৰগ্ৰেম আপোনাৰ চলি আছে আৰু প্ৰগ্ৰেম আমাৰ এইকেইদিন গেপ আকৌ 30 তাৰিখৰ পৰা আকৌ আৰম্ভ হ'ব তো আমি চবেই মিলি আমাৰ দাদাক যাতে আমি সদায় যাতে আমি বেষ্ট এণ্ড বেষ্ট কৰি পিনে আগুৱাব পাৰোঁ সেইটো আমি ট্ৰাই কৰিব লাগে
আৰু এদিন যাতে আমাৰ দাদাৰ কাৰণে আমাৰ মানে এটা অসমৰ ভাল এটা মানে সম্পদ হৈ গঢ়ি তুলিব পাৰোঁ, যাতে ভাল ছিংগাৰ, যাতে বেষ্ট ছিংগাৰ, সেইটো আমি বিচাৰোঁ, সদায় আমি মনৰ পৰা বিচাৰোঁ। দাদা মোৰ ইউটিউব চেনেলটোত আপুনি কি ক'ব? বহুত বহুত ধন্যবাদ অমল। মই সকলোকে ৰিকুৱেষ্ট কৰিম প্লিজ তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ব্লগবিলাক ফ'ল' কৰিব। গোটেই আপোনাৰ লগতো তোমালোক কালি আছিলা, ফুৰিছে, গোটেই ছিকিউৰিটিখিনি বহুত ভাল কাম কৰে ইহঁতে। তো গো হেড ছাবস্ক্ৰাইব কৰি চেনেল। থেংক ইউ দাদা। দেখাইছোঁ এয়া পাতত দিয়া ভাত, আৰু এইটো হ'ল চব্জি, আৰু এইটো হ'ল আপোনাৰ অমিতাৰ খাৰ, এইটো কচু, এইটো হ'ল আপোনাৰ কলডিল ভাজা, আলু ভাজি, আৰু এইটো পৰ্ক, এইটো এটা পৰ্কৰে আইটেম বনাইছে, আৰু এইটো তেনেকুৱা কিবা পৰ্কৰে কিবা এটা হয় বাৰু, মই সুধি আছোঁ বাৰু। আৰু এইফালে দেখিছে দাইল বইল, আৰু এইটো পৰ্ক, আৰু এয়া মোৰ লগৰ জনাৰ্দনে খাবলৈ আৰম্ভ কৰিছে। আৰু থেংক ইউ ফৰ ৱাটছিং। আৰু মোৰ চেনেলটো যদি ভাল পালে ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক।